বিশেষকৈ মোৰ গাৰ্লফ্ৰেণ্ড কোন আৰু মোৰ গাৰ্লফ্ৰেণ্ড কেইজনী সেইবিলাক আপোনালোকক জনাম। আজি মই লৈ আহিছো আপোনালোকৰ কাৰণে Q&A ভিডিঅ' আৰু বহুতে জানে মই Q&A ভিডিঅ' এটা ৰাখিছিলো আগৰ ভিডিঅ'টোত আৰু বহুতেও নাজানে হয়তো Q&A ভিডিঅ' আজি পাতিব লৈছে আৰু কোৰ পৰা আপডেট দিলে কি কথা কোৱা নাছিলে বুলি মই কৈ দিছো। আগৰ ভিডিঅ'টোত মই Q&A কাৰণে আপডেট দিছিলো আৰু সেই কুৱেশ্যন বিলাক মই আজি আপোনালোকৰ মাজলৈ লৈ আনিছো আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। বহুখিনি নজনা কথা আজি আপোনালোকে জানিব পাৰিব। তো নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেল নিৰ্মল শইকীয়ালৈ আপোনালোকক স্বাগতম জনাইছো। যিসকলে মোক কমেন্ট কৰিছিলে সিহঁতৰ নামবিলাক মই স্ক্ৰীনত মজাকে স্ক্ৰীনশ্বট মাৰি পিনি উলিয়াই দিম। তেন্তে বেছি দেৰি নকৰাকে এটা এটাকে কমেন্ট পঢ়ি যাওঁ। আৰু প্ৰথম কমেন্টটো পঢ়িব লৈছো। মোৰ লগৰীয়া এজনে লিখিছে, নামটো হৈছে অভিজিত কুতুম। দাদা আপুনি হাগিবলৈ গৈ লেটিনত কিমান দেৰি বহে? মই আচলতে ইমান দেৰি নবহো। যদি কেতিয়াবা মোবাইল লৈ যাওঁ তেন্তে 5 মিনিট হয়তো 6-7 মিনিট বহিবলগীয়া হয় আৰু এই মোবাইলত হোৱাটছআপ মেছেজ ফেচবুক সেনেকে খেলোতে মানে দেৰি হৈ যায়। ভাল লাগিলে কমেন্টটো পোৱাৰ বাবে। আৰু নেক্সট কমেন্টটো লৈছো, চেংদা লিখিছে, বিয়া কেতিয়া পাতিব আপুনি? বিয়া পাতিবলেতো বয়স হোৱা নাই বাৰু, হয়তো আহিবলগীয়া দিনত সোনকালে পাতিম হপাই। কেতিয়া পাতিম কি কথা সেইটো কিন্তু মই সঠিকভাৱে ক'ব নোৱাৰিম। ধন্যবাদ জনাইছো। তাৰ পাছৰ কমেন্টলৈ আহিছো। গণিন্দ্ৰ তালুকদাৰে লিখিছে, আপুনি ইউটিউব কৰাৰ আগতে কি কৰিছিলে? মই ইউটিউব কৰাৰ আগতে বাহিৰত আছিলো কৰ্মৰ ক্ষেত্ৰত, তাতে আৰু সেই কোম্পানীৰ কাম। ধন্যবাদ জনাইছো কমেন্ট কৰাৰ বাবে। তাৰ পাছৰ কমেন্টটো লৈছো, বল্ড গেমিঙে লিখিছে, মনোজ ভাই GoPro ললে তুমি কেতিয়া ল'বা? ময়ো GoPro লৈ ল'ম। আপোনালোকৰ মৰম ভাল পোৱা যদি দি থাকে তেন্তে মই লৈ ল'ম। আৰু আপোনালোকক কৈছিলো যে 50-60 হাজাৰ যদি ছাবস্ক্ৰাইবাৰ কৰি দিয়ে তেন্তে ময়ো GoPro লৈ ল'ম, Hero 9 Pro Max। ধন্যবাদ বল্ড গেমিং, GoPro লোৱাৰ কথা সুধিছিলে সেইকাৰণে মই কৈ দিলো। তাৰ পাছৰ কমেন্টটো আকৌ পঢ়িবলৈ লৈছো। মহা সনি অফিচিয়েলে লিখিছে, ইউটিউব কৰি আপুনি পইচা পায়নে? ইউটিউব কৰি পিনি মই আজিলৈকে 1 টকা পোৱা নাই আৰু হয়তো কেতিয়া পইচা পাম সেইখিনি মই নাজানো। ধন্যবাদ জনাইছো মহাসনী অফিচিয়েল কমেন্ট কৰাৰ বাবে। তাৰ পিছৰ কমেন্ট ওলাই আহিছো। এই কমেন্টটো পুৰা ইন্টাৰেষ্টিং লৈছো। VK Siras 18 তেওঁ লিখিছে, ব্ৰ তোমাৰ এক্স কেইজনী? বহুত ডাঙৰ কুৱেশ্যন সুধি দিলে মোক। আৰু এতিয়াৰ GF জনীৰ নাম কি? কৃষ্ণ, কৌ বুলিতো বহুত কথা ক'ব নোৱাৰি, তথাপিও মই জনাই দিছো। ব্ৰ তোমাৰ এক্স কেইজনী বুলি ক'বলৈ গ'লে মোৰ এক্স বহু কিজনী আছে, হিচাপ নাই। আৰু এতিয়াৰ গাৰ্লফ্ৰেণ্ডজনীৰ নাম সুধিছিলে, মোৰ এতিয়াৰ গাৰ্লফ্ৰেণ্ড নাই, আগৰ আছিলে এক্স। নাম কি কৈ দিম আৰু আপোনালোকে নাম শুনিলে পাগল হৈ যাব, সেইকাৰণে মই নাম নকওঁ আৰু। ধন্যবাদ জনাইছো VK Siras 18 কমেন্ট কৰাৰ বাবে। তাৰ পিছৰ কমেন্টলৈ আহিছো। ৰশ্মি য়েছমিনে লিখিছে, আপুনি কি মোবাইল ইউজ কৰে, ক'ত এডিট কৰে, এণ্ড আপোনাৰ ইয়েছ কিমান? মই ব্যৱহাৰ কৰি থকা মোবাইলটোৰ নাম হ'ল Redmi Note 9 Pro Max, যিটো নেকি এতিয়া আপোনালোকৰ কাৰণে ভিডিঅ' কেপচাৰ কৰি আছে মোক। আৰু এডিট ক'ত কৰে বুলি কৈছিলে, এডিট কৰোঁ মই কাইনমাষ্টাৰ বুলি। কাইনমাষ্টাৰ বেষ্ট মোৰ কাৰণে। মোৰ বয়স ক'বলৈ গ'লে আপোনালোকৰ 21। ধন্যবাদ থাকিল আপোনালৈ কমেন্ট কৰাৰ বাবে। তাৰ পাছৰ কমেন্টটো লৈছো। বেকাৰ বয়জে লিখিছে, ইউটিউব কৰিবলৈ কাৰ পৰা ইনস্পায়াৰ হৈছে? ইউটিউবৰ বাহিৰে আৰু বেলেগ কি কাম কৰে? ইউটিউব কৰিবলৈ ইনস্পায়াৰ হৈছো বুলি ক'বলৈ গ'লে মনোজ ভাই আছে, নিজৰ দাদা। আৰু বহুতৰে ভিডিঅ' সেনেকে চাওঁ মই। আই লাভ ট্ৰেভেল এণ্ড ফুড, বহুত এনেকে মানে ব্লগিং চেনেল আছে। দুজন ব্যক্তিৰ নাম ললো, কাৰ পৰা ইনস্পায়াৰ হৈছো আপোনালোকক জনাই দিলোৱে আৰু। আৰু তাৰ পিছত লিখিছে, ইউটিউবৰ বাহিৰে আৰু বেলেগ কি কৰা? কেতিয়াবা পাপাক সহায় কৰি দিওঁ, ৰিক্সাখন 5 দিনলৈকে চলাওঁ, কেতিয়াবা 4 দিনলৈকে চলাওঁ, কেতিয়াবা এবেলা চলাওঁ, সেনেকে আৰু পাপাক সহায় কৰি দিওঁ। তাৰ পাছৰ কমেন্টলৈ আহিছো দেই। ডিম্পল কলিতা লিখিছে, দাদা আপুনি ৰাইড নকৰে নেকি? অলপ লং ৰাইড কৰিবচোন। লং ৰাইড কৰিম বাৰু। লং ৰাইড কৰিবলৈ বাইক এখনৰ প্ৰয়োজন হয়, যিটো নেকি মই বাইকৰ কথা দাদা আৰু নৱৰ লগত পাতি আছো। কেতিয়া বাইকখন কিনি দিয়ে দাদা আৰু নৱয়ে, তেতিয়াই মই ৰাইড কৰিম বুলি ভাবিছো। আৰু সিহঁতৰ চেনেলত গৈ পিনি কমেন্ট কৰক, নিশ্চয় কমেন্ট যদি চাই পিনি সন্তুষ্ট হয় তেন্তে মোক বাইক এখন কিনি দিব আৰু তেতিয়া মই লং ৰাইড ডাইৰেক্ট লাডাখ। ধন্যবাদ জনাইছো কমেন্ট কৰাৰ বাবে ডিম্পল কলিতা। তাৰ পাছৰ কমেন্টলৈ আহিছো আকৌ। দয়ানন্দ দিহিঙীয়াই কমেন্ট কৰিছে, ভাইটি তুমি কি মোবাইলেৰে ভিডিঅ' বনোৱা? ব্লগিং বনাওঁতে লাজ লাগেনে? ব্লগিং বনাওঁতে বহুত লাজ লাগে। মই বহুতবাৰ ভিডিঅ' বনাবলৈ গৈ পিনি ভিডিঅ' নবনোৱাকে ঘৰলৈ উভতি আহিছো। কি মোবাইলেৰে ভিডিঅ' বনাওঁ বুলি কৈছে, মই আগৰ কমেন্টতো কৈ দিছো যে মই
ভিডিঅ' Redmi Note 9 Pro Max মোবাইলেৰে ব্লগিং কৰো ধন্যবাদ কমেন্ট কৰাৰ বাবে এতিয়া আহিছো তাৰ পিছৰ কমেন্টলে এই কমেন্টটো কৈছো নহয় মোৰ একদম মানে হৃদয় চুই গৈছে আপোনাৰ কমেন্টটো কিন্তু মই একদম নপঢ়াকে থাকিবই নোৱাৰিম এই কমেন্টটো হেকানে পঢ়িছো আসাম বিটুৱে লিখিছে ইউটিউবত আহি কেনেকুৱা অনুভৱ হৈছে ইউটিউবত আহি পিনি মই বুজাব নোৱাৰো মোৰ এনেকুৱাই মানে ফিল হৈছে এনেকুৱাই মোৰ ভাল লাগিছে মই ভাষা নাই যেটো নেকি মই আপোনালোকক মুখেৰে মানে বুজাব পাৰিম যিমানখিনি আপোনালোকে সাপোৰ্ট কৰিছে যিমানখিনি আপোনালোকে মৰম দিছে এইখিনি বহুত হৈ আছে মোৰ কাৰণে আৰু আশা কৰো আগলৈ এনেকৈ আপোনালোকে মৰম ভালপোৱা দি যাব কমেন্ট কৰাৰ বাবে ধন্যবাদ বিটু আসাম বিটু তাৰ পাছৰ কমেন্টটো লিখিছে গৌৰৱ দত্তই আপুনি অসমৰ বাহিৰলৈ কিয় গৈছিলে বুলি লিখিছে মই অসমৰ বাহিৰলৈ ফুৰিবলৈ যোৱা নিচিনাই হৈছিলে কিন্তু মই এমাহৰ কাৰণে ফুৰিব গৈছিলো আৰু তাত গৈ পিনি মোৰ এনেকুৱা ভাল লাগিলে যে মই ইয়াতে 1 বছৰ 2 বছৰ মান থাকি যাও বুলি মই প্ৰায় 19 মাহ থাকি আহিলো কমেন্ট কৰাৰ বাবে ধন্যবাদ থাকিল গৌৰৱ দত্ত আপোনালৈ মোৰ কাৰণে এটা বহুত ডাঙৰ কমেন্ট আহিছে আৰু কমেন্টটো লিখিছে মৃদুল এছডি তেওঁ লিখিছে দাদা আপোনাৰ ফাৰ্স্ট ভাল পোৱা স্কুল টাইমত নে কলেজ টাইমত হৈছিলে বহুত ডাঙৰ কুৱেশ্যন কেনেকৈ বুজাও কি কথা কোনো ফালে নহয় ভাল পাইছিলো নে পোৱা নাই মই হেবিলাক নাজানো সিঙ্গল আছো আৰু এবিলাকৰ পৰা মই বহুত দূৰতে আছো যদি আপোনালোকৰ কোনোবা সিঙ্গল ছোৱালী আছে তেন্তে ইনষ্টাগ্ৰামত ফলো কৰক निर्मल144 বুলি আছে ডেসক্ৰিপচনতো লিংকটো দি থৈ দিম ধন্যবাদ থাকিল কমেন্ট কৰাৰ বাবে মৃদুল এছডি শেষৰ কমেন্টলৈ আহিছো আৰু বহুতৰে কমেন্ট পঢ়িব পৰা নাই আপোনালোকে যাতে কোনো মোক বেয়া নাপায় যে মোৰ কমেন্ট নপঢ়িলে বুলি একে কমেন্ট হোৱাৰ কাৰণে মই পঢ়িব নোৱাৰিলো আপোনালোকৰ কমেন্ট বিলাক শেষৰ কমেন্টটো লিখিছে লক্ষীৰঞ্জন শইকীয়া ইউটিউবৰ পৰা ইনকাম কিমান বুলি ক'বলৈ গলে মোৰ ইউটিউবৰ পৰা ইনকাম 1 টকাও নাই 0 আৰু লিখিছে তেওঁ মনোজ ভাইৰ লগত ফ্ৰীকে কথা পতা নেদেখো যে কিয় মই মনোজ ভাইৰ লগত বহুত ফ্ৰীকে কথা পাতো যেটো নেকি মানে দুজন লগৰীয়া ভাল বন্ধুৱে যদিও কথা হেনেকে নাপাতে ঠিক তেনেদৰে আমি হেনেকে পাতো তাৰ পাছত লিখিছে নৱৰ বাৰ্থডে পাৰ্টিত নেদেখিলো যে কিয় নৱৰ বাৰ্থডে পাৰ্টিত আহিছিলো যি সকলে মোক দেখা নাই সেই সকলে মনোজ ভাইৰ ভিডিঅত গৈ পিনি চাই লব বাৰ্থডে পাৰ্টিৰ দিনাখনি মই খানা খোৱাত ব্যস্ত হৈ আছিলো মানে মই আহিছো শেষত আৰু এবাৰ কৈ দিছো যি সকলৰ কমেন্ট লব নোৱাৰিলো মই হিহত সকলে মোক যাতে বেয়া নাপায় আৰু যি সকলে মোক ইনষ্টাগ্ৰামত ফলো কৰা নাই হিহত সকলে ইনষ্টাগ্ৰামত ফলো কৰি লব পাৰে निर्मल144 বুলি আছে আৰু ডেসক্ৰিপচনতো মই লিংকটো দি থৈ দিম যদি ভিডিঅটো ভাল লাগিলে তেন্তে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো পুনৰ লগ পাম এটা নতুন ভিডিঅৰ সৈতে আজিলৈ আছো টিল দেন টাটা বাই বাই